নমস্কাৰ, আপোনালোকক আসাম ডেইলী নিউজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সংস্কৃতিৰ পীঠ স্থানত সন্দেহজনক নাগৰিকৰ দখল। লখিমপুৰৰ এলেঙি সত্ৰৰ 1900 বিঘা, বৰদোৱাৰ 950, বৰপেটাৰ 450, পাটবাউসী 81, ভবানীপুৰৰ 120 বিঘাকে ধৰি প্ৰায় আটাইকেইখন সত্ৰৰ ভূমি এতিয়াও বেদখলকাৰীৰ হাতত। পৰিৱেশ উন্নত কৰিবলৈ এখন পৃথিৱী, অনেক প্ৰচেষ্টাৰ বাবে মোদীৰ আহ্বান। পৰিৱেশ দিৱসত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল লাইফ মুভমেণ্ট উদ্বোধন। 1 মিনিটত 1 লাখ গছপুলি ৰোপণেৰে অভিলেখ। কলিয়াবৰত শ্যামলীৰ শুভাৰম্ভ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। 10 গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান। ৰাষ্ট্ৰীয় সেউজ বাহিনী আৰু এছটেকৰ বঁটা ঘোষণা। টংলাত আছুৰ সমান্তৰাল সংগঠন কৰিব খোজা প্ৰাক্তন নেতাক 2 ঘণ্টা আবদ্ধ। উজনিত ব্যৰ্থ হৈ এইবাৰ নামনি আৰু উত্তৰ অসমত কুচকাৱাজ। গুৱাহাটীৰ সমস্যা নিশা ভ্ৰমণ কৰি বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। মহাৰাষ্ট্ৰৰ নাছিকত ভয়াৱহ জলসংকট। এটুপি খোৱাপানীৰ বাবে 3 কিলোমিটাৰ পদযাত্ৰা। মহাৰাষ্ট্ৰৰ নাছিকত জলসংকটে দেখা দিছে। অঞ্চলটোত এটুপি খোৱাপানীৰ বাবে ঘৰৰ পৰা 3 কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়ি যাবলগীয়া হৈছে গাঁৱৰ বাসিন্দাসকলে। এটা কুঁৱাৰ পৰা 3 কিলোমিটাৰ পথ খোজকাঢ়ি গৈ কোনোমতে বোকা পানী ঘৰলৈ আনিবলগীয়া হৈছে স্থানীয় লোকসকলে। শেহতীয়াকৈ কুঁৱাৰ তলিত গৈ এনেদৰে বোকাৰ মাজৰ পৰা পানী সংগ্ৰহ কৰা ভয়াৱহ দৃশ্য সংবাদ মাধ্যমত মুকলি কৰি দিছে সংবাদ আস্থা ANI। ANIৰ ভিডিঅ' দেখিবলৈ পোৱা গৈছে, এজন লোকে কুঁৱাৰ তলিলৈ নামি গৈ কাপোৰ এখন তিয়াই বোকাৰ মাজৰ পৰা পানী সংগ্ৰহ চেষ্টা কৰিছে। মহাৰাষ্ট্ৰৰ নাছিকত এই ছবি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে ভয়াৱহ জলসংকটৰ ঘটনা প্ৰথমবাৰলৈ দেশবাসীৰ নজৰলৈ আহিছে। অবিশ্বাস্য কিন্তু সঁচা কথা, অকলেই গঢ়িলে 10 বিঘাৰ শিমলুৰ অৰণ্য। তেওঁৰ নাম যোগেশ দলে। ঢকুৱাখানাৰ সোৱণশিৰি পঞ্চায়তৰ প্ৰাৰ্থী চুকৰ যোগেশ দলে নামৰ এই ব্যক্তিজনে 10 বিঘা ভূমিত এজোপা দুজোপাকৈ শিমলুৰ গছপুলি ৰোপণ কৰি গঢ়ি তুলিছে এখন বৃহৎ অৰণ্য। বিগত 4 বছৰত তেওঁ ৰোপণ কৰিছে 10,000ৰো অধিক শিমলুৰ পুলি। বৰ্তমান 15-20 ফুট উচ্চতা হোৱা শিমলুৰ বাগিচাখনত যোগেশ দলে নামৰ প্ৰচাৰ বিমুখ